নমস্কাৰ সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ অযুত শুভকামনা আৰু মৰম যাচিছোঁ। মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম শৰতৰ এনিশা। কবি অনুস্মিতা দাস, আবৃত্তিকাৰ অনুস্মিতা দাস। কবিতাৰ শিৰোনামা শৰতৰ এনিশা। শুকুলা ফুলেৰে নিজম নিশা, শীতল এজাক বতাহৰে সৈতে শেৱালিয়ে বিনাইছে সুবাস। টোপনি ধৰিছে যদিও বাৰে বাৰে সাৰ পাই উঠো নিস্তব্ধ নিশা। শৰতৰ নিস্তব্ধ নিশাত শেৱালি ফুলৰ সুগন্ধ, পূৰ্ণিমাৰ ৰাতি জোনৰ পোহৰত সুন্দৰ শোভা বৰ্ধন কৰিছে। সুন্দৰ ৰূপোৱালী ফুলৰ সৈতে সেই শেৱালিৰ সুবাস চৰাইৰ মাতত সাৰ পাই উঠি ফুলৰ দলিচা দেখি দেহ মন জোৰ পৰে। ৰাতিপুৱাৰ পূৰ্ণক্ষণত অপেক্ষাত আছো কুঁৱলী পৰা ৰাতিপুৱাৰ অনুভূতি লৈ, য'ত আছে সুন্দৰতা, শান্তি আৰু শেৱালি ফুলৰ ধুনীয়া সুবাস। ধন্যবাদ।